কি হ'ব যদিহে মই আপোনালোকক কওঁ যে এজন মানুহ যি কেতিয়াও আনুষ্ঠানিকভাৱে উচ্চ গণিত অধ্যয়ন কৰা নাছিল, যি মাহে 20 টকা উপাৰ্জন কৰি কেৰাণী হিচাপে কাম কৰিছিল, এজন মানুহ যি প্ৰমাণ নোহোৱাকৈ সমীকৰণেৰে বহি ভৰাই দিছিল, যি আধুনিক গণিতৰ ভৱিষ্যত চিৰদিনৰ বাবে সলনি কৰিলে। যদি মই কওঁ যে এই মানুহজনে তেওঁৰ ধাৰণাবোৰ ঈশ্বৰৰ দ্বাৰা পঠোৱা বুলি বিশ্বাস কৰিছিল, সংখ্যাবোৰে তেওঁৰ লগত কথা পাতিছিল, ইনফিনিটি ভয় কৰা বস্তু নাছিল, কিন্তু তেওঁ বুজি পোৱা কিবা এটা আছিল, এই কথাবোৰ বিশ্বাস কৰিবনে? এইটো কোনো কল্পকাহিনী নহয় বা মই অতিৰঞ্জিতও কৰা নাই। এই অসাধাৰণ কাহিনীৰ নায়ক হৈছে শ্ৰীনিবাস ৰামানুজন, দ্য মেন হু নিউ ইনফিনিটি। লেটছ ইগনাইটলৈ আপোনালোকক স্বাগতম, য'ত বিজ্ঞানে কৌতূহলৰ সৈতে মিলিত হয়, আৰু আজি আমি মানৱ ইতিহাসৰ অন্যতম শক্তিশালী মগজুটোৰ বিষয়ে কিছু কথা পাতিম। শ্ৰীনিবাস ৰামানুজনৰ জন্ম হৈছিল 22 ডিচেম্বৰ 1887 চনত ভাৰতৰ তামিলনাডুৰ ইউৰোটত। তেওঁৰ পৰিয়ালটো দৰিদ্ৰ আছিল। দেউতাকে এখন কাপোৰৰ দোকানত কেৰাণীৰ কাম কৰিছিল, মাক এগৰাকী গৃহিণী আছিল আৰু স্থানীয় মন্দিৰত ভক্তিমূলক গীত গাইছিল। সৰুৰে পৰা ৰামানুজন বেলেগ আছিল। আন ল'ৰা ছোৱালীয়ে খেলি থকাৰ সময়ত ৰামানুজনে এনেধৰণৰ প্ৰশ্ন কৰিছিল: শূন্য কি? অসীমৰ বাহিৰত কি হয়? সংখ্যাৰ এনেকুৱা আৰ্হি থাকিব পাৰেনে যিবোৰ কেতিয়াও শেষ নহয়? 10 বছৰ বয়সত তেওঁ মৌলিক পাটিগণিত আয়ত্ত কৰিছিল। 12 বছৰ বয়সত তেওঁ নিজাববীয়াকৈ ত্ৰিকোণমিতিৰ আৱিষ্কাৰ কৰিছিল। কিন্তু টাৰ্ণিং পইণ্টটো আহিল যেতিয়া তেওঁৰ বয়স 16 বছৰ হ'ল। ৰামানুজনে GS কাৰৰ দ্বাৰা ৰচিত এখন কিতাপ পালে, যাৰ নাম আ চিনপচিছ অফ এলিমেণ্টেৰী ৰিজাল্টছ ইন পিয়'ৰ এণ্ড এপ্লাইড মেথমেটিক্স। এই গ্ৰন্থখনত হাজাৰ হাজাৰ সূত্ৰ আছিল, কিন্তু বেছিভাগৰ কোনো ব্যাখ্যা বা প্ৰমাণ নাছিল। বেছিভাগ ছাত্ৰ ছাত্ৰীৰ বাবে এই কিতাপখন ইউজলেছ আছিল, কিন্তু ৰামানুজনৰ বাবে ই আছিল অসীমৰ দুৱাৰমুখ। তেওঁ সূত্ৰ কেৱল মুখস্থ কৰা নাছিল, তেওঁ শূন্যৰ পৰাই গণিত পুনৰ সৃষ্টি কৰিছিল। তেওঁ এনে কিছুমান ফলাফল লিখিবলৈ আৰম্ভ কৰিলে যিবোৰ কোনেও তেওঁক শিকোৱা নাছিল, কোনো ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত নাছিল, আৰু ইউৰোপীয় গণিতজ্ঞসকলেও তেতিয়ালৈকে সেইখিনি আৱিষ্কাৰ কৰা নাছিল। 17 বছৰ বয়সলৈকে ৰামানুজনে মৌলিক গণিতৰ সৃষ্টি কৰি আছিল। ৰামানুজনে কলেজত এডমিশ্যন লয়, কিন্তু ইয়াত আশ্চৰ্যকৰ কথাটো হ'ল যে তেওঁ ফেইল কৰিলে। কিন্তু কিয়? কাৰণ তেওঁ গণিতৰ বাহিৰে সকলো বিষয়কে আওকাণ কৰিছিল। তেওঁ ইংৰাজীত ফেইল কৰিছিল, তেওঁ পদাৰ্থ বিজ্ঞানত ফেইল কৰিছিল, আনকি প্ৰেক্টিকেল এক্সামটোও তেওঁ ফেইল কৰিছিল, যাৰ ফলত স্কলাৰশ্বিপ নোপোৱাৰ বাবে তেওঁ কলেজ এৰিবলৈ বাধ্য হৈছিল। ডিগ্ৰী নথকা এজন জিনিয়াছ, যাৰ কোনো চাকৰি নাই, কোনো স্বীকৃতি নাই। কেইবাবছৰো ৰামানুজনে অতি দৰিদ্ৰতাত জীৱন কটালে। কেতিয়াবা তেওঁৰ ওচৰত খাদ্য নাছিল, কেতিয়াবা লিখিবলৈ কাগজ নাথাকিছিল। তথাপিও তেওঁ কেতিয়াও নিজৰ মনে বিচৰা কামবোৰ কৰিবলৈ বাদ দিয়া নাছিল। ৰামানুজনে বিশ্বাস কৰিছিল যে তেওঁৰ ধাৰণাবোৰ পৰিয়ালৰ দেৱতা অৰ্থাৎ নামাগিৰি দেৱীৰ পৰাই আহিছে, যি লক্ষ্মীৰ এটা ৰূপ। তেওঁ এবাৰ কৈছিল, এটা সমীকৰণৰ মোৰ বাবে কোনো অৰ্থ নাই যদিহে ই ঈশ্বৰৰ ভাৱবোৰ প্ৰকাশ কৰিব নোৱাৰে। তেওঁৰ বাবে গণিত হিচাপ নাছিল, সেয়া আছিল প্ৰকাশ। সপোনতেই তেওঁৰ মনলৈ আহিছিল গণিতৰ বহু ধাৰণা। হঠাতে সমাধানৰ আৱিৰ্ভাৱ হৈছিল আৰু তেওঁ প্ৰমাণ নোহোৱাকৈ ফলাফলবোৰ লিখিছিল, কাৰণ তেওঁ সত্য কি দেখিছিল। ইয়াৰ ফলত বহু গণিতজ্ঞ বিমূৰত পৰিছিল, কিন্তু ই তেওঁক অনন্য কৰি তুলিছিল। 1913 চনত ৰামানুজনে সাহস কৰি এটা কাম কৰিলে। তেখেতে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক, অন্যতম শ্ৰেষ্ঠ গণিতজ্ঞ G.H. হাৰ্ডিলৈ এখন চিঠি লিখিলে। চিঠিখনত আছিল 120টা গাণিতিক ফলাফল। হাৰ্ডিয়ে প্ৰথমতে ভাবিছিল এইটো নিশ্চয় ফ্ৰড হয়, কিন্তু সূত্ৰবোৰ পৰীক্ষা কৰাৰ লগে লগে তেওঁৰ সেই অবিশ্বাস আশ্চৰ্যলৈ পৰিণত হ'ল। পিছত হাৰ্ডিয়ে কৈছিল, এইখিনি ক'ৰ পৰাও কপি কৰা হোৱা নাই, এইবোৰ সঁচা হয়, কাৰণ এতিয়ালৈকে কোনেও এইবোৰ উদ্ভাৱন কৰা নাই। হাৰ্ডিয়ে উপলব্ধি কৰিলে যে তেওঁ এই শতিকাত প্ৰথমবাৰৰ বাবে এজন জিনিয়াছক দেখিবলৈ পাইছে। 1914 চনত ৰামানুজনে ইংলেণ্ডলৈ যাত্ৰা কৰিছিল। এই যাত্ৰা তেওঁৰ সহজ নাছিল, কাৰণ তেওঁ আছিল এজন নিৰামিষভোজী, গভীৰভাৱে ধৰ্মীয় আৰু শাৰীৰিকভাৱে এজন দুৰ্বল মানুহ। তাতে এখন ঠাণ্ডা অচিনাকি দেশ। তথাপিও কেম্ব্ৰিজত ৰামানুজন আৰু হাৰ্ডিয়ে গাণিতিক ইতিহাসৰ অন্যতম বিখ্যাত সহযোগিতা গঠন কৰে। তেওঁলোকে একেলগে অন্বেষণ কৰিছিল ইনফাইনাইট ছিৰিজ, নম্বৰ থিয়ৰী, পাৰ্টিটিশ্যনছ, কণ্টিনিউড ফ্ৰেকশ্যনছ, মডুলাৰ ফৰ্মছ। এদিন হাৰ্ডিয়ে হস্পিটেলত থকা ৰামানুজনৰ ওচৰলৈ গৈছিল। হাৰ্ডিয়ে ক'লে, মই 1729 নম্বৰ টেক্সিত আহিলোঁ। যথেষ্ট নিস্তেজ সংখ্যা যেন লাগিল। ৰামানুজনে লগালগ উত্তৰ দিলে, নহয় হাৰ্ডি, ই অতি এক আকৰ্ষণীয় সংখ্যা। ই দুটা ঘনক ভিন্ন ধৰণে যোগফল হিচাপে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা। 1729 1ৰ ঘনফলৰ লগত যদি আমি 12ৰ ঘনফল যোগ কৰোঁ,
তাৰ সমান হ'ব 9ৰ ঘনফুলৰ লগত যোগ 10ৰ ঘনফল, যাক এতিয়া জনা যায় ৰামানুজন সংখ্যা বা হাৰ্ডি ৰামানুজন সংখ্যা বুলি। এই মুহূৰ্তটোৰ পৰা অনুমান কৰিব পাৰি যে সংখ্যাবোৰে তেওঁৰ মনত কিদৰে বাস কৰিছিল। ৰামানুজনৰ কামে গণিতক চিৰদিনৰ বাবে সলনি কৰি পেলালে। নাম্বাৰ থিয়ৰী। তেওঁৰ সংখ্যাৰ নতুন ধৰ্ম আৱিষ্কাৰ কৰিলে। পাৰ্টিশ্যন ফাংচন। তেওঁ সংখ্যাবোৰক যোগফল হিচাপে লিখিব পৰা উপায় গণনা কৰিবলৈ সূত্ৰ বিচাৰি পাইছিল। ইনফাইনাইট ছিৰিজৰ তেওঁৰ সূত্ৰসমূহ আজিও ফিজিক্স, কম্পিউটাৰ ছায়েন্স, ষ্ট্ৰিং থিয়ৰী, কোৱাণ্টাম থিয়ৰী, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ব্লেক হোল আদিৰ অধ্যয়নত ব্যৱহাৰ কৰা হয়। ৰামানুজনৰ বহীত থকা হাজাৰ হাজাৰ ফলাফল আজিও প্ৰমাণিত হৈ আহিছে। গণিতজ্ঞসকলে কয় ৰামানুজনে নিজৰ সময়তকৈ দশক দশক আগুৱাই গৈছিল। বিদেশৰ জলবায়ু, মানসিক চাপ আৰু পুষ্টিহীনতাই তেওঁৰ স্বাস্থ্যৰ ক্ষতি সাধন কৰিছিল। তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল, অত্যাধিক দুৰ্বলতা আৰু ডিপ্ৰেছনত ভুগিছিল। অৱশেষত 1919 চনত ৰামানুজন ভাৰতলৈ উভতি আহিল, কিন্তু তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। 1920 চনৰ 26 এপ্ৰিলত মাত্ৰ 32 বছৰ বয়সত শ্ৰীনিবাস ৰামানুজনৰ দেহাৱসান ঘটে। এটা চুটি জীৱন, কিন্তু ইনফাইনাইট লিগেচি। ৰামানুজনৰ বৈজ্ঞানিক সন্মানৰ অন্যতম ফেল' অফ ৰয়েল ছ'চাইটিৰ বাবে নিৰ্বাচিত হৈছিল। তেওঁ প্ৰথম ভাৰতীয় গণিতজ্ঞ হিচাপে পৰিগণিত বিশ্বব্যাপী স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ কৰ্মই আধুনিক বিজ্ঞানক প্ৰভাৱিত কৰিছে। চিনেমা, কিতাপ, গৱেষণা তেওঁৰ বাবে উৎসৰ্গিত হৈছে। তেওঁৰ বহীবোৰত থকা নতুন নতুন আৱিষ্কাৰৰ কথা পোহৰলৈ আহিছে। হাৰ্ডিয়ে এবাৰ কৈছিল, আন গণিতজ্ঞতকৈও ৰামানুজনৰ ওচৰত মই অধিক ঋণী। শ্ৰীনিবাস ৰামানুজনে আমাক শিকাইছে যে প্ৰতিভা ধ্বন্তকাৰে সীমাবদ্ধ নহয়, সৃষ্টিশীলতা ডিগ্ৰীৰ দ্বাৰা সীমিত নহয়। আগ্ৰহে দৰিদ্ৰতাক পৰাস্ত কৰিব পাৰে, কৌতূহলে পৃথিৱীখনক সলনি কৰিব পাৰে। তেওঁ আমাক সোঁৱৰাই দিয়ে যে প্ৰতিভাৰ বাবে সুযোগৰ প্ৰয়োজন, কিন্তু বিশ্বাসে ভাগ্যৰ সৃষ্টি কৰে। যদি ভাৰতৰ এখন সৰু চহৰৰ এটা ল'ৰাই অসীম স্পৰ্শ কৰিব পাৰে, তেন্তে আপুনি কিয় নোৱাৰিব? যদি এই কাহিনীও আপোনালোকক অনুপ্ৰাণিত আৰু কৌতূহলী কৰি তুলিছে, তেন্তে লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেল লেটছ ইগনাইটক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।